নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি গোসাউ উলিওৱাৰ জেনেৰেল পদ্ধতি আৰু শ্বৰ্ট ট্ৰিকৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি লসাগুৰ বিষয়ে আলোচনা কৰিছিলোঁ। ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, প্ৰয়োজনত আপোনালোকে চাব পাৰিব। আৰু যদি আপুনি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গোসাউনো কি? তো গোসাউ বিষয় শিকিবলৈ হ'লে আমি প্ৰথমতে শিকিব লাগিব উৎপাদক কি, তাৰপিছত শিকিব লাগিব আমি সাধাৰণ উৎপাদক, তাৰপিছত শিকিব লাগিব আমি কি গৰিষ্ঠ সাধাৰণ উৎপাদকনো কি। তো উৎপাদক বুলি ক'লে সাধাৰণতে আমি কি বুজো? তো উৎপাদক হৈছে তো কোনো এটা সংখ্যাক যিবিলাক সংখ্যাৰে তোমাৰ হৰণ যায় সেইবিলাক সংখ্যাই হৈছে উৎপাদক। তো এতিয়া আমি উদাহৰণস্বৰূপে যদি আমি লওঁ 12ৰ উৎপাদক যদি চাওঁ, 12ক কি সংখ্যাৰে হৰণ যায়? 1ৰে যায়, 2ৰে যায়, 3ৰে যায়, 4ৰে যায়, 6ৰে যায় আৰু কিহেৰে যায়? 12ৰে যায়। একেদৰে আমি আৰু এটা উদাহৰণ যদি লওঁ 18ৰ যদি উৎপাদক চাওঁ, 18ক কিহেৰে যায়? 1ৰে যায়, 2ৰে যায়, 3ৰে যায়, 4ৰে নাযায়, 5ৰে নাযায়, কিহেৰে যায়? 6ৰে যায়, 9ৰে যায় আৰু 18ৰে যায়। তো এইকেইটা হৈছে তোমাৰ 18ৰ উৎপাদক। তো এতিয়া আমি যদি চাওঁ সাধাৰণ উৎপাদক, সাধাৰণ উৎপাদক মানে কি? 12, এতিয়া আমি যদি এই 12 আৰু 18 যদি সাধাৰণ উৎপাদক উলিয়াবলৈ যাওঁ, তো এই উৎপাদককেইটাৰ ভিতৰত যিকেইটা মিল আছে সেইকেইটাই হৈছে সাধাৰণ উৎপাদক। তো 12 আৰু 18 যদি আমি সাধাৰণ উৎপাদক চাওঁ, তো ইয়াতে 1 মিল আছে, 1 হ'ব, 2 মিল আছে, গতিকে 2 এটা হ'ব, 3 মিল আছে, গতিকে 3 এটা হ'ব, তো 6 এটা মিল আছে, গতিকে 6 এটা হ'ব, আৰু নাই। তো এইকেইটা হৈছে তোমাৰ 1, 2, 3, 6, এইকেইটা হৈছে 12 আৰু 18ৰ কি সাধাৰণ উৎপাদক। এতিয়া এই সাধাৰণ উৎপাদককেইটাৰ ভিতৰত আমি যদি গৰিষ্ঠ মানে কি ডাঙৰ, আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো কি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে কি আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো হৈছে কিমান? 6। অৰ্থাৎ আমাৰ এই 12 আৰু 18ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ গোসাউটো হৈছে কি 6। আহক এতিয়া আমি ট্ৰিকৰ সহায়ত গোসাউ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰোঁ। তো ইয়াতে আমাক দিছে 1 নম্বৰটো 6, 12 আৰু 18। তো ইয়াতে আমি গোসাউ যেতিয়া উলিয়াব দিব তেতিয়া আমি আটাইতকৈ সৰু সংখ্যাটো চাম। সৰু সংখ্যাটো কি আছে? 6। তো তাৰপিছত আমি কি কৰিম? এই 6ৰে গোটেইকেইটা সংখ্যাক হৰণ যায় নেকি চাম। সৰু সংখ্যাটো উলিয়াৰ পিছত গোটেইকেইটা সংখ্যাক হৰণ যায় নেকি চাম। তো আমি যদি চাওঁ ইয়াতে দেখিম যে কি 6ৰে 12 হৰণ যায়, 18 হৰণ যায়। তো গতিকে এই গোটেইকেইটা সংখ্যাৰে গোসাউ হ'ব 6। নেক্সট 2 নম্বৰটোত যদি চাওঁ আমি ইয়াতে সৰু সংখ্যাটো কি আছে? 8 আছে। তো আমি যদি চাওঁ 8ৰে কিন্তু এই গোটেইকেইটা সংখ্যা কি নাযায়? হৰণ নাযায়। তো তেতিয়া আমি কি কৰিম? তো তেতিয়া আমি কি কৰিম? এই 8ৰ উৎপাদককেইটা উলিয়াই ল'ম। তো 8ৰ উৎপাদক আছিল 4, 2 আছিল আৰু কি আছিল? 1 আছিল। তো 1 আৰু চোৱাৰ দৰকাৰ নাই। তো 8 আৰু চোৱাৰ দৰকাৰ নাই। আমি কি চাম? 4টো চাম। তো 4ৰে যদি চাওঁ আমি 4ৰে দেখিম যে কি 4ৰে তোমাৰ 20ক হৰণ যায়, 4ৰে তোমাৰ 28ক হৰণ যায়, 4ৰেও তোমাৰ কি হওক 44ক 44ক কি হয়? হৰণ যায়। তো গতিকে এই গোটেইকেইটা সংখ্যাৰ তোমাৰ গোসাউ হ'ব কি 4। তো নেক্সট আমি যদি 3 নম্বৰটো চাওঁ, ইয়াতে আটাইতকৈ সৰু সংখ্যাটো আছে 30। তো 30ৰে তোমাৰ 30ৰে তোমাৰ 42ক বা 135ক হৰণ নাযায়। তো গতিকে আমি কি কৰিম? 30ৰ আমি উৎপাদককেইটা উলিয়াই ল'ম। তো উৎপাদককেইটা হ'ব তোমাৰ 15 হ'ব এটা, 6 হ'ব এটা, 5 হ'ব এটা, 3 হ'ব এটা আৰু লগত কি হ'ব? 2 হ'ব এটা। তো আমি যদি চাওঁ 15ৰে তোমাৰ 42ক নাযায়, যিহেতু এটাক নাযায়, এটাক নগ'লে আৰু আমি গোটেইখিনি কাটি দিম। তো 6ৰে তোমাৰ 42ক যায়, 135ক কিন্তু নাযায়, কাৰণ 6 দুগুণ 12, ইফালে 15 নামিব, 15ক নাযায় 6ৰে, গতিকে 6 হ'ব নোৱাৰে। 5ৰে যদি চাওঁ আমি 5ৰে তোমাৰ 42ক হৰণ নাযায়, তো গতিকে 5ও হ'ব নোৱাৰে। 3ৰে যদি আমি চাওঁ 3ৰে তোমাৰ 42ক যায়, 3ৰে তোমাৰ 3 1 গুণ 3, 12 হ'ব, 3 4 গুণ 12। আৰু ইয়াক যদি চাওঁ আমি 3ৰে 3 4 গুণ 12, 15 নামিব, 3 5 গুণ 15। তো গতিকে তোমাৰ এই 3ৰে তোমাৰ কি হয়? 42কো যায়, 135কো যায় আৰু লগতে কি হওক যায়? 30কো যায়। তো গতিকে এই গোটেইকেইটা সংখ্যাৰ গোসাউটো হ'ব কি 3। নেক্সট আমি 4 নম্বৰটো লৈছোঁ। তো এই 4 নম্বৰটোৰ সকলোতকৈ সৰু সংখ্যাটো কি আছে? 24। তো সেই একেই আৰু 24ৰে তোমাৰ এই গোটেইকেইটা সংখ্যা হৰণ নাযায়। তো গতিকে নগ'লে আমি কি কৰিম? 24ৰ উৎপাদককেইটা উলিয়াম। 24ৰ উৎপাদক কি আছে? 12 আছে আৰু তোমাৰ কি আছে? 8 আছে। তো এনেকৈ আছে। তো আমি প্ৰথমতে 12ৰে চাম, এটাকৈ উলিয়াই ল'ম, আমি চাই যাম। তো কি 12ৰে চাম, 12ৰে তোমাৰ 60ক যায়, 5 12 60, তোমাৰ 12ৰে তোমাৰ 84ক যায়, 84ক যায়, 7 12 84। তো 12ৰে তোমাৰ 108ক যায়, 9 12 108। তো গতিকে এই 12ৰে গোটেইকেইটা সংখ্যাকে হৰণ যায়। তো যিহেতু হৰণ যায় গতিকে ইয়াৰে গোসাউটো হ'ব কিমান? 12।
বন্ধুসকল আপোনালোকে স্ক্ৰীনত যিটো প্ৰশ্ন দেখিছে এই প্ৰশ্নটো 2019ৰ অসম টেট পৰীক্ষাত আহিছিল তো সংখ্যাটোত প্ৰশ্নটোত গসাউ উলিয়াবলৈ দিয়া হৈছিল আৰু সংখ্যাবিলাক যথেষ্ট কি আছিল ডাঙৰ আছিল তো ডাঙৰ সংখ্যা থাকিলেও আমাৰ সেই আগৰ যদি আমি ট্ৰিকটো ব্যৱহাৰ কৰোঁ ইয়াতে আমি আটাইতকৈ সৰু সংখ্যাটো চাম সৰু সংখ্যাটো কি আছে 108 তো 108ৰ আমি কি উলিয়াম উৎপাদককেইটা উলিয়াই ল'ম তো 2ৰে যদি তুমি ইয়াক ভাগ কৰি দিয়া কিমান হ'ব 54 অৰ্থাৎ 2 5 গুণ 10 2 4 গুণ 8 আকৌ যদি ইয়াক 3ৰে হৰণ দিয়া কিমান হ'ব 36 তো এতিয়া আমি 36 আৰু 54 আমি এই দুটা প্ৰথমতে চাওঁ তো 54 যেহেতু ইয়াতে নাইয়ে তো গতিকে 54 আমাৰ চোৱাৰ দৰকাৰ নাই তো কি আছে ইয়াতে 36 আছে তো 36 যেহেতু আমাৰ অপচনত আছে গতিকে আৰু আমাৰ হৰণ কৰাৰ কোনো দৰকাৰ নাই তো গতিকে ইয়াৰে উত্তৰটো কি হ'ব 36